নমস্কাৰ। বহুত দিনৰ মূৰত আজি আকৌ এটা ভিডিঅ' লৈছোঁ। আজি ছোৱালীজনী প্ৰথম স্কুল গৈছে। স্কুলৰ ব্যৱহাৰ পাতি, প্ৰথম স্কুলৰ আদৰণি কি কেনেকৈ কৰিছে সেইখিনি ভাবিছোঁ সাঁচি ৰাখোঁ বুলি। প্ৰথম তেহেঁতক বহুত ধুনীয়াকৈ আদৰণি জনাইছে। গেটৰ মুখতো ধুনীয়াকৈ ৱেলকাম কৰিছিলে। সেইখিনি ধৰি ৰাখিব নহ'ল, কাৰণ আজি বতৰটো ডাৱৰীয়া, বৰষুণ পৰি আছিলে সোমাওঁতে। যিখিনি পাৰিছোঁ সেইখিনি ৰাখিছোঁ। নমস্কাৰ দিবা বাবা। ক্লাছৰুমটো একে বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ল'ৰা ছোৱালী আকৰ্ষণ কৰিব পৰাকৈ। প্ৰথমৰ দিনটো ভালেই পালোঁ, ছোৱালীজনী ভালেই পালে। পিছত নাজানো আৰু কেনেকুৱা হয়। ইমান বেছিকৈ ৰেকৰ্ডিং কৰি ৰাখিব নোৱাৰিলোঁ, যিখিনি পাৰিলোঁ সেইখিনিকে কৰিলোঁ। স্কুলত আজি ল'ৰা ছোৱালীখিনি নিজৰ নিজৰ প্ৰতিভা দেখাব দিলে, নাচিবও দিলে, ডাঙৰখিনিও অলপ নাচি দেখালে। সেইখিনিয়ে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। ইমান দেৰিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু ছোৱালীজনীক আশীৰ্বাদ কৰিব, তাই যাতে ভালদৰে আগুৱাই যাব পাৰে। ভিডিঅ'টো যেনেকৈ ৰেকৰ্ডিং কৰিছিলোঁ তেনেকৈয়ে দিছোঁ। ইমান মই ইয়াত এডিটিং কৰা নাই। ভিডিঅ'টো চাই কেনে পালে জনাব। চাই যদি ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।